তাই ন এতিয়া ভাতটো এইটো কাৰণে নাই খোৱা, এইটো তাইৰ কাহি যাতে লাজ লাগে মানে, যাতে লাজ লাগে। তাই কথাটো শুনক কেনেকৈ কৈছে। কি নজনী এতিয়ালৈকে কিন্তু খালেহেঁতেন আকৌ। ভিডিঅ' কি বুলি কয়, আমি মানে দোকানখনলৈ আহিছিলোঁ আৰু আমাক দাদাজনে ইটোৰ পিছত সিটো পিন্ধিবলৈ দিছে। কি বুলি কয়, আমিও পিন্ধি আছোঁ। এইটোৰ পিছত এইটো ট্ৰাই কৰিব দিছে। জানো কি কি দিছে পিন্ধি চাই। আচ্ছা, বহুত হ'ল ফটো আমি, আৰু এতিয়া মোৰ এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি কি কি কৰি আছোঁ আপোনালোকে চাই যাওক। আৰু এয়া বিস্কুট বনোৱাৰ প্ৰস্তুতি অকণমান চলিছে, ভালকৈ দেখুওৱা নাই যিহেতু আমিও ক'তো শিকা নাই, গতিকে দেখুৱাবলৈ অকণমান ভয় ভয় লাগে আৰু যিহেতু আমিও ভালকৈ নাজানো। এইবিলাক এনেই উঠি গৈছে, এইবিলাকত মায়ে থৈ দিছে কেইডোখৰমান আম। এয়া মই এইটো 150 মানত দিছোঁ, আৰু এইটো ছেকেণ্ডটোত মানে ওপৰ আৰু তল দুইটাতে হিট হৈ থাকিব লাগিব, আৰু 20 মিনিটছৰ কাৰণে দি দিছোঁ। আৰু ইয়াত নাজানো কি হ'ব, ময়ো আগতে বনাই পোৱা নাই। আৰু সেইটো যে দেখিছে এইটো বেছিকৈ ফুলি আছে যে, এইটো লাষ্টৰটো আছিলে। সেইটো মোৰ ভুল হৈ গ'ল কওঁতে, ছেকেণ্ড নাছিল দেই, মানে সেই ওপৰত আৰু তলত দুইটাতে মানে হিটটো পাব লাগে, মই সেইটো ছেকেণ্ড বুলি কৈ পালোঁ। আৰু এয়া নেক্সট ডে মই ওলাই আছোঁ এতিয়া যাবলৈ মন্দিৰলৈ, আৰু আহিও পালোঁ। আজি ইমানকৈ মানুহ নাছিলে, গতিকে নিজকে খুব দেখুৱাই আছোঁ। অকণমান বোলো শান্তিকৈ বহি লওঁ। মই হনুমান চালিচা পঢ়িলোঁ, পঢ়াৰ পাছতে এনেকৈ বহি আছোঁ। এগৰাকী ছোৱালীয়ে কৈছিলে, মইতো আচলতে ইউটিউবত এটাহে ব্লগ দিছোঁ এইটো বছৰত, গতিকে তাই কিন্তু মোৰ মিনি ব্লগ আকৌ ইনষ্টাগ্ৰামত চায়। আৰু তাই মোক লিখিছে ইনষ্টাগ্ৰামত মেছেজটো যে মই তোমাৰ ইউটিউবতো চালোঁ, সেইদিনাও তুমি মন্দিৰলৈ যোৱা ভিডিঅ' দেখাইছিলা, তুমি আচলতে হনুমান চালিচাখন পঢ়া নে নপঢ়া সেইটো বস্তু সুধিছিলে। মই পঢ়োঁ, কিন্তু এটাই কথা যে মই অসমীয়াতে পঢ়ি কমফৰ্ট পাওঁ, মই অসমীয়াতে পঢ়োঁ। আৰু অলপ সময় পঢ়ি লোৱাৰ পাছত এনেকৈ আৰু নিজকে অকণমান দেখুৱাই আছোঁ। তাৰ পাছতে আহিলোঁ তুলিকাৰ ঘৰলৈ, আৰু ইয়াত আচলতে মই এটা ক্লাছ কৰিবলৈ আহিছোঁ। আমাৰ ঘৰত যিহেতু অকণমান জেগাটো কম, ইয়াত অকণমান মুকলিকৈ শিকাব পাৰোঁ, সেইকাৰণে পোৱালি এজনী ইয়ালৈকে আহে, আৰু সেই ছোৱালীজনীক মই নাচ শিকাবলৈহে আহিছোঁ। আৰু তাই যিহেতু অহা নাছিলে, সেইকাৰণে অলপ ফটো আমিও কৰি আছিলোঁ, আৰু তাইৰ লগতে কথা বতৰা পাতি আছিলোঁ। আৰু গাইজ, সেইকেইদিন বহুত বেছি ৰ'দ দিছিলে আৰু বহুত গৰম আছিলে। তাৰ মাজতে এইয়া খাই আছিলোঁ, আৰু তাই মোক সেইবোৰ ভিডিঅ' কৰি থৈছে। মই কৈছোঁ কেলৈ ভিডিঅ' কৰিছা, মানে মোৰ মোবাইলটো পালে তাইও জানে যে কৰি দিব লাগে, কৰি দিয়ে আৰু। তাৰপিছত এয়া তাইৰ দাঁতটো নাই যে পোৱালীজনীয়ে দেখুৱাই আছে, কিন্তু এইও মোৰ ওচৰত নাচ শিকে, কিন্তু এই নহয়, বেলেগ এগৰাকী আহিব। আৰু এয়া লিচু খাইছোঁ যে আপোনালোকক দেখুৱাই আছোঁ। আৰু মই অকণমান কেমেৰাটো বেকাকৈ কৰি চাইছিলোঁ, কিন্তু সেয়াই আৰু ভালকৈ নাজানো এনেকৈ কৰিবলৈ, আৰু ইনষ্টাগ্ৰামতো দিব লাগে যে, গতিকে ভিডিঅ'বোৰ কেতিয়াবা সৰুকৈ কৰি থওঁ। আৰু তাৰপিছত এয়া মই গৰম হ'লে খাওঁ আচলতে, ফান্তাটো গৰম হ'লে খাইছিলোঁ, সেইকাৰণে তাহাঁতি খুব হাঁহি আছিলে যে গৰম হৈ গ'ল আৰু এতিয়া খাইছোঁ বুলি। আৰু বটলটো মই দাঙিবই পৰা নাই বুলিও খুব হাঁহি আছিলে, আৰু এনেকৈ আচলতে আড্ডাবোৰ চলি আছিলে। সেইকাৰণে মোৰো হাঁহি উঠিছে। তাই মানে মোবাইলটো মোৰ পালে মানে মুঠতে ভিডিঅ' কৰি থয়, আৰু ভালেই হয় কৰি থয়, কাৰণ এইবিলাককে মোৰ দিবলৈও হৈ যায়। মুঠতে এটাৰ পিছত এটা খায়ে আছোঁ আজি। মানে ক্লাছটো যিহেতু শেষ হ'ল, তাৰপিছত মই অলপ সময় ইয়াতে বহি আছিলোঁ, আমি অকণমান আড্ডা মাৰিলোঁ। তাৰপিছত আকৌ ঘৰলৈ আহিলোঁ, কেক এটা বনাইছোঁ আজি। এনেই বিস্কুটেদি বোলো এটা বনাই চাওঁচোন কেনেকুৱা হয়। আচলতে মোৰ বা এজনীক কেক এটা দিবলৈ আছিলে নহয়, তাই খাম বুলি কৈছিলে, আৰু সেইকাৰণে মই বোলো আজি বিস্কুটেদি বনাই চাওঁ, সেইকাৰণে বনাই চালোঁ। কিন্তু মোৰ কেনেকুৱা হ'ল ভুলেই হৈ গ'ল। বিস্কুট বনোৱাৰ দিনা হিটটো আচলতে ওপৰত তলত দুইটা হৈ আছিলে, আৰু মই সেইটোতে বহাই দিলোঁ, আচলতে অকল তলত হৈ থাকিব লাগিছিল। আৰু এইটো বিস্কুটৰ কেক, মানে অৰিঅ' বিস্কুটেদি বনাইছোঁ। আৰু এইবিলাক আচলতে ইউটিউবত আছেই, তেনেকৈ চাই বনাইছোঁ, আৰু মোৰ ৰেচিপি বুলি নহয়। আৰু এইটো একদম টিকলু, মানে অকণমান বাচি গৈছিলে, তেতিয়া মই এনেই কাপ এটাতে ভৰাই দি দিছিলোঁ। কিন্তু এইটো বিৰাট ধুনীয়া হৈছে, আৰু যেন থ'বলৈ জেগাই নাই, তেনেকৈ মই যিখন যে কেৰাহী ঢাকিবলৈ ঢাকনিখন থাকে, সেইখনৰ ওপৰতে মই এইবিলাক দেখুৱাই আছোঁ। আৰু মায়ে চব্জি কাটিবলৈ এইবোৰ উলিয়াই থৈছে, আৰু ঠাণ্ডা ভাত এখিনিও উলিয়াই থৈছে। মই এইটো যে আৰু অকণমান তলৰ খাপত দিব পাৰোঁ, তেতিয়া কেকটো দেখি থাকিম। মই এতিয়া মানে সেইটো তলত নিদিলোঁ যে, সেইকাৰণে আপোনালোকে এতিয়া দেখাও নাই ভালকৈ, মই নিজেই দেখা নাই গাইজ। সেয়াই আৰু অকণমান কম সময় দিছিলোঁ, আকৌ 10 মিনিট এটা দি দিছোঁ। 10 মিনিট নহয়, এবাৰ 15 মিনিট মানেই দি দিছোঁ। কি হ'ব আৰু।
নহয়, যদি মোৰ বেছি হোৱা যেন লাগে এইটো টেম্পাৰেচাৰটো কমাই দিলেই হৈ যাব। আচলতে ইউটিউবত চায়েই শিকিছোঁ আৰু অকণমানকৈ, আৰু এইকেইটা কেক বেয়া হোৱা নাই, বহুত ধুনীয়াকৈ কোমল হৈছে, কিন্তু অলপ অলপকৈ কথাবোৰ বুজি আছোঁ। যিহেতু খুব কম ফুলিছে কিন্তু কোমল হৈছে, গতিকে মই ইয়াত আৰু অলপকৈ বেটাৰবিলাক দি দিব পাৰিলোঁ হয়। আচলতে মোৰ সেয়াই আৰু অলপ অলপকৈ এইবিলাক বুজিম আৰু লাহেকৈ, ইমান ভালকৈও জনাই নাই যিহেতু। আগবাৰ বিস্কুট বনাওঁতে বিস্কুটকেইটা আচলতে দেখুৱাই নহ'ল, আকৌ এবাৰ যেতিয়া বনাম তেতিয়া দেখুৱাম। ভালেই হৈছে বিস্কুটকেইটাও, বেয়া হোৱা নাছিলে বাৰু। তেতিয়া দুইটাতে হিট দিব লগা হয়, ওপৰত আৰু তলত, আৰু যেতিয়া কেকটো বনাওঁ অকল ওপৰত হিট দিলেই হয়। আৰু এয়া চাওক, মই এনেকৈ বাজনী লৈ ভৰাই লৈছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। আৰু মই ইয়াত ভইচটোত কৈ আছিলোঁ, মই বিকিম ৰাইচ খাব নি, এনেকৈ। সেয়াই আৰু অকণমানকৈ দেখুৱাইছোঁ। তাৰপিছতে মন গ'ল আলু পৰঠা খাবলৈ, আৰু এয়া আলুখিনি মই এতিয়া পিটিকা কৰি আছোঁ। ইয়াত মই জলকীয়াটো পুৰি পিনে দিছোঁ, গতিকে অকণমান লেতেৰা নিচিনা দেখিছে, ক'লা ক'লা, সেইখিনি লেতেৰা নহয়। আৰু এয়া বনাই মেলি হ'লো, আৰু অকণমান এয়া সজাই আছিলোঁ। অকণমানো কিবা এটা মানে পৰিলে মানে আকৌ ফটোখন লওঁতে বেয়া দেখিব যে, সেয়াই আৰু আঁতৰাই আছিলোঁ। তাৰপৰা মাজে মাজে মই পাহৰি যাওঁ যে মই ইউটিউবৰ কাৰণে কৰি আছোঁ নে ইনষ্টাগ্ৰাম। আচলতে মোৰ ইউটিউবত কৰাৰ অকণমানো অভ্যাস নাই। সেয়া দেখিছেই নহয়, আকৌ খাওঁতে মই কেমেৰাটো চিধাকেই থৈ পালোঁ। আচলতে মই ইনষ্টাগ্ৰামৰ কাৰণে কৰি থকা হয়, মিনি ব্লগ দিওঁ, তেতিয়া কেমেৰাটো এনেকৈ আৰু চিধাকৈ লৈ থাকোঁ। আৰু সেয়াই, আৰু মোৰ এতিয়া খুব হাঁহি উঠিব অলপ পিছতে, কাৰণ পিছফালে সেইখিনি ওলাই আছে যে, পিছতহে দেখি পাওঁ মানে। একো নাই, আচলতে যেনেকুৱাই ঘৰ তেনেকেই দেখুৱাব লাগে, বেলেগনো কি। আৰু এয়া মই চাটনি খাইছোঁ যে, সেয়াও দেখুৱাইছোঁ, আৰু খুব ভাল হৈছে সেয়াকে অংগী ভংগীৰে আপোনালোকক দেখুৱাই আছোঁ। আৰু মাৰ লগত কথা পাতি পাতি খাই আছোঁ। এতিয়া ভাবিছোঁ আৰু লাহেকৈ মই এনেকৈ অকণমানকৈ হ'লেও ক্লিপ থৈ যাম, আৰু ধুনীয়াকৈ ভিডিঅ'বিলাক বনাই পিনে লাগিলে মই ভইচকে দিম, কিন্তু দি মেলি হ'লেও মই ভিডিঅ' আপলোড কৰিম। আৰু এয়া দেখিলে নহয়, এয়া মনত পৰি গ'ল মানে এতিয়া দেখি আছে বুলি। একো নাই আৰু ন, কিনো যি আছে তেনেকেই দেখুৱাব লাগে। তাৰপিছতে এয়া হৈছে ৰাতিপুৱা শুই উঠি অকণমান কৰ্ণফ্লেক্স খালোঁ, তাৰপিছত দাদীহঁতৰ ওচৰলৈ গ'লোঁ। এইখিনি হৈছে কুঁহিয়াৰৰ ৰস। আচলতে দাদীহঁতৰ ঘৰত কুঁহিয়াৰ পেৰে যিহেতু, সেয়া মই অকণমান খাবলৈ গ'লোঁ, আৰু খুব দেখুৱাই আছোঁ। এইখিনি আছিলে কুঁহিয়াৰ, আৰু আচলতে বিকেগৈ কুঁহিয়াৰখিনি, কিন্তু ঘৰতেই যিহেতু পেৰিলে সেইদিনাখন, মই খাবলৈ পাই গ'লোঁ। কাৰণ টাউনলৈ আকৌ যাব লাগিব খাবলৈ মন গ'লে। আৰু খোৱাটো খুব ভাল দেই, কাৰণ যিটোহে গৰম আছিল সেইকেইদিন, যিহেতু ভিডিঅ'টো আজিৰ বুলি ক'ব নোৱাৰোঁ, অকণমান দিন হ'ল, কিন্তু মই এতিয়া দিছোঁ। এনেকুৱাই আৰু মই এলেহুৱা। তাৰপিছত এয়া যে জবা ফুলখিনি দেখুৱাই আছোঁ, আমাৰ ঘৰত ৰঙা ৰঙা জবাটো নাই, যিটো আছে সেইটোৱে মই গোটেইখিনি ফুল এতিয়া ছিঙি ল'ম। তাৰপিছত অকণমান চুলিখিনিত লগাই দিওঁ বুলি ভাবিছোঁ। মোৰ আজি 6-7 মাহ হ'ল মই চুলিখিনিত স্মুথিং কৰাই দিছিলোঁ, আৰু তেতিয়াৰ পৰা আজিলৈকে মই একো লগোৱাই নাই। জেঠিয়েও ঠিক কৈছে ৰাইজ, মই ভইচ দি থাকোঁতে। তাৰপিছত বোলো আজি অকণমান লগাই দিওঁ, সেয়া লগাই আছিলোঁ, আৰু আপোনালোককো অকণমান দেখুৱাইছোঁ। আৰু নিজে লগাওঁ যে, গতিকে ইমানো ভালকৈ লগাব নোৱাৰোঁ আৰু তেনেকৈয়ে। আৰু মই ইমানেই এলাহ কৰিলোঁ, যিটো মিক্সিত আচলতে মই পিচি লৈছিলোঁ, তেনেকৈয়ে উলিয়াই হাতেদি লগাই ল'লোঁ। আৰু এয়া মোৰ অকণমান জাপৰি চেহেৰাটো আপোনালোকক দেখুৱাই দিছোঁ। এয়া মোৰ যখিনীৰ ৰূপটো। তাৰপিছতে মই এটা গিফ্ট পালোঁ, মামাআৰ্থে দিয়া নাই আৰু নিদিয়েও, এনেই আৰু এইবিলাক জমনি কৰি আছিলোঁ। তাৰপিছত মই খুলি আছোঁ, দেখুৱাওঁ দেই কি আছে। মই ভালকৈ নিজেও নাজানো কি আছে, খুব অফাৰত আছিলে, সেইকাৰণে মই গিফ্টটো পালোঁ আৰু লৈ ল'লোঁ। গিফ্ট পালে আৰু কোনে নলয় নে কি কয়? আপোনালোকেও চাগে গিফ্ট পালে খুব ভাল পায়। আৰু এয়া কি আছে ৰ'ব দেই, মই নিজেই গম নাপাইছিলোঁ। এইটো কিবা ফেচ ৱাছ। তাৰপিছত ছানস্ক্ৰীম এটা আছে, চিৰাম এটা আছে, আৰু ক্ৰীম এটা আছে, সেয়াই। আৰু এই গোটেইখিনি 500তে পাইছিলোঁ, সেইটো কাৰণে। তাৰপিছত মই টেঙা আম আছিলে, যিহেতু মিঠা নাছিলে, আৰু ভিডিঅ'ত দেখিয়ে আছোঁ এইকেইদিন আম পান্না খুব মানে একদম ট্ৰেণ্ডিং, আৰু আমিও ট্ৰেণ্ডিং ফ'ল' কৰি আমি খাই দিলোঁ আম পান্না। কিবা ভুল হৈছে যেনো নাজানো দেই, খাই কিন্তু ভাল লাগিলে। আম হয়। তাৰপিছতে ৰাতিলৈ আহিলোঁ বৌহঁতৰ লগতে মাৰল ঘৰলৈ, ডিমৌত যিখন আছে। ময়ো আজিলৈকে আহি পোৱা নাই। আচলতে আমি বৌহঁতৰ ঘৰলৈ ভাত খোৱাকৈ গৈছিলোঁ, আৰু বৌহঁতে ক'লে আজি ঘৰত নহয়, আজি ক'ৰবালৈ ওলাই যাম, আৰু গতিকে মা আৰু ময়ো সিহঁতৰ লগতে আহি গ'লোঁ। আৰু এয়া মাৰল ঘৰ, আৰু আপোনালোকে হয়তো বহুতে ইয়ালৈ আহিছেই।
আমি আচলতে অহা নাছিলোঁ, সেইকাৰণে অকণমান ভিডিঅ' কৰি থ'লোঁ। আৰু ইয়াৰ আটাইতকৈ বেছি ভাল লগা পাৰ্টটো হৈছে একদম ধুনীয়া ঘৰ এটা আছে, আপোনালোকক দেখুৱাম দেই। যিবিলাকে বিচাৰে যে তলত খাম বুলি ধুনীয়াকৈ খাব পাৰিব। আৰু ইয়াত আচলতে এটা পাৰ্টিয়ে যিহেতু খাই গৈছিলে, অলপ খেলি মেলি হৈ আছে আৰু জেগাডোখৰ আৰু ভাল কৰাই নাছিলে, তেতিয়াই মই আচলতে কৰি দিলোঁ। আৰু দেখিছে নহয়, এয়া ইনষ্টাগ্ৰামৰ কাৰণে কৰি থকা মানুহ, ইনষ্টাগ্ৰাম নিচিনাই হৈ যায় ভিডিঅ'টো পোনে পোনে। আৰু এয়া মাক অকণমান দেখুৱাই দিলোঁ। আচলতে তললৈ লৈ আহিছিলোঁ, পাহৰিয়ে গৈছোঁ মই কি কৰি আছোঁ। তাৰপিছত অকণমান বাহিৰৰ দৃশ্যবোৰ চাবলৈ গ'লোঁ, কৈছিলোঁহে আপোনালোকক ৰ'দ দিছে বুলি। তাৰপিছত যিদিনাখনৰ ভিডিঅ' আপোনালোকক কুঁহিয়াৰ খোৱা বা ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিলোঁ, এয়া বৰষুণ। তাৰপিছত এয়া মাৰল ঘৰ দেই। তাৰপাছতে এয়া বহুত ধুনীয়া আচলতে পৰিৱেশ। আৰু দেখিছে নহয়, কুকুৰটোৱে আহি ইয়াত বহি আছেহি। তাৰো আচলতে ভোক লাগিছে বেচেৰাটো। ইয়াৰ কণ্টেক্টটো পাৰিলে আৰু এয়া আমি এতিয়া বহিম খাবলৈ। এয়া ভাতখিনি দিলে আৰু ইমান ধুনীয়াকৈ কলপাতত দিছে, দেখি ভাল লাগিলে। আৰু যিহেতু ইয়াত গাহৰি বহুত ধুনীয়াকৈ বনাই বুলি কয়, আৰু মই গাহৰি নাখাওঁ, সেইকাৰণে খোৱা নহ'ল আৰু মই চিকেনেই খালোঁ। কিন্তু বৌহঁতে কিন্তু গাহৰি খালে আৰু ভাল পালোঁ বুলিয়ে কৈছে। আৰু এয়া আৰু এই টিংকেইটা দেখিছেনে, ইমান অকণমানি অকণমানি টিকলু মোৰ লৈ যাম লাগিছিলে। আৰু এই যে কেকটো দেখিছে, মই নেক্সট ডে নিজেই ট্ৰাই কৰিলোঁ এইটো বনাবলৈ। আৰু গোটেই জেগাডোখৰ লেতেৰা পেতেৰা কৰি দিলোঁ, মানে বহুত বাচন বৰ্তনৰ পৰা আদি কৰি বহুত বস্তু লেতেৰা কৰিলোঁ। কিন্তু মোৰ খুব ফূৰ্তি লাগিছে যে মই বনাব পাৰিছোঁ বুলি, আৰু খাবলৈ ভাল হৈছিলে। তাৰপিছত এয়া আহিছিলোঁ মই জ্যোতিপেহীৰ ঘৰলৈ। জ্যোতিপেহীয়ে একদম এইটো কিবা এটা কৈছিলে, আমৰ কিবা লুঞ্জি, এইটো দিলে খাবলৈ। আৰু ভাত কেইটামানো খাই ল'লোঁ পটককৈ ক'লে। আৰু জ্যোতিপেহী ঘৰত আহিলে প্ৰায়ে ভাত খোৱা হয়েই। তাৰপিছত আহিলোঁ ক্লাছলৈ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আজিলৈ আহিছোঁ, বাই। পুনৰবাৰ লগ পাম আৰু নতুন ব্লগ আহিব, আপোনালোকে চাই থাকিব।